আমাৰ স্কুলখন প্ৰথমতে আমি তিনিজন ছাত্ৰ ছাত্ৰীৰে আৰম্ভ কৰিছিলোঁ, 3গৰাকী ছাত্ৰ ছাত্ৰীৰে, আৰু এতিয়া আমাৰ ৰেগুলাৰ হিচাপত 60গৰাকী ছাত্ৰ ছাত্ৰী আছে আৰু বাকী অফলাইনো বিভিন্ন ছাত্ৰ ছাত্ৰী আছে। আমি ল'ৰা ছোৱালীখিনিক মানে বেছিক প্ৰথমতে আমি যিটো ৰাগেৰে আৰম্ভ কৰিছিলোঁ, আমি ৰাগ শিকি অহা, গতিকে ৰাগৰ লগতে তেওঁলোকক ক্লাছিকেল মানে শাস্ত্ৰীয় সংগীতৰ লগতে তেওঁলোকক অসমীয়া আধুনিক গীত হওক বা তেওঁলোকক ৱেষ্টাৰ্ণ সংগীতেই হওক আমি শিকাবলৈ চেষ্টা কৰিছোঁ। মানে যিহেতু মাটিৰ গুণ থকা গানখিনি আমি ৱেষ্টাৰ্ণ শিকোৱাৰ আগতে মাটিৰ গুণ থকা গানখিনি যেনেকৈ ভূপেন হাজৰিকাৰ গীত, জয়ন্ত হাজৰিকাৰ গীত অলপ পিছতে তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰিব, তো সেই ধৰণৰ গানবিলাক তেওঁলোকক শিকাইছোঁ। বৰ্তমান সময়ত কিমান আপোনালোকৰ ছাত্ৰ ছাত্ৰী আছে? আমাৰ 60গৰাকী ছাত্ৰ ছাত্ৰী ৰেগুলাৰ হিচাপত আছে। স্থানটো জনাই দিব। আমাৰ ভেটাপাৰাত আমাৰ ক্লাছ হয়, আৰু ভেটাপাৰাত বাহিৰে আমি চেনিকুঠিতো আছে, আমাৰ আজৰাতো আছে, নগাঁওতো আছে, এনেকৈ বিভিন্ন জেগাত আছে। আৰু আপোনালোকৰ ইয়াতে ভায়লিনৰ বাহিৰে আৰু কি শিকোৱা? ভায়লিনৰ উপৰিও গীটাৰ শিকোৱা হয়, তবলা শিকোৱা হয়, আৰু আমাৰ ছাত্ৰ ছাত্ৰী 4 বছৰ বয়সৰ পৰা 70 বছৰলৈকে আছে। এতিয়া বৰ্তমান আপোনালোকৰ মানে বেছি বয়সৰ তেনেকুৱা কিমান বয়সৰ আছে? 70 বয়সৰো আছে, হয়। আজি আমি অনুষ্ঠান কৰিম এতিয়া। আৰু বাহিৰৰ পৰা আহিছে নেকি? হয়, আমাৰ আজি আমি একচুৱেলি ইয়াত বিচাৰোঁ যে ল'ৰা ছোৱালীখিনিক এটা ভাল অনুষ্ঠান দেখুৱাবলৈ, আৰু যিহেতু আজিকালি ইয়াত অলপ ভাল অনুষ্ঠানৰ অভাৱ আমি অনুভৱ কৰোঁ, তো আৰু সকলোৰ পক্ষে বাহিৰত গৈ অনুষ্ঠান চোৱাটো সম্ভৱ নহয়। সেইকাৰণে আমাৰ যিহেতু সুবিধা আছে, আমি বিভিন্ন জেগাত অনুষ্ঠান কৰোঁ, আমি ইণ্টাৰনেশ্যনেলি প্ৰগ্ৰেম কৰোঁ, গতিকে আমাৰ বিভিন্ন আৰ্টিষ্টৰ লগত তেনেকৈ চিনাকি আছে, সেইসকলক আমি আমন্ত্ৰণ কৰোঁ। আৰু এইবাৰো আমাৰ জাৰ্মানীৰ পৰা পাৰ্কাছনিষ্ট ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট মাৰ্টিন ডুপ্ৰে আহিছে, আৰু লগতে আমাৰ ফ'ক বাদ্য তেখেতে বনায়ো আৰু বজায়ো অমূল্য ৰাভাদেৱ, তেখেতৰো অনুষ্ঠান আমি ৰাখিছোঁ।